ৰাতি গছৰ পৰা বস্তু ছিঙিব নাপায় কি কচোন পাই গলো নৰসিংহ পাতৰ লগত এটা ৰেচিপি পাতসমূহ ধুই লোৱা হৈছে এয়া হ'ল ভেদাইলতা পাত ৰ'দৰ ঘৰৰ পৰা ৰ'দে কিনি আনিছে আজি মাক বোলে তাই এটা ৰেচিপি বনাই দেখাব মানে খুৱাব কাৰণ কচুৰ গুৰিক অলপ টেলেণ্ট দেখাব বিয়া হোৱাৰ আগত তেতিয়াহে পহু বনাব নে কি পকিব বাদ দে গেছৰ চিলিণ্ডাৰ ল'ব নুশুনো এই ইয়াত দিনটোক মিক্সাৰ দিকে তুমি অকমান ভাজি লোৱা হৈছে আলু কাটি থোৱাই হৈছে বাৰু পিচি থোৱা হৈছে হাতটো পটাপট বনি আছে ইফালে মাছটো কাটি আছে ইফালে আলুখিনি তেলত দি লয় নিমখ অলপ দি মচমচীয়াকে ভাজি লোৱা হৈছে চাইডত থৈ দিলে আকৌ পিঁয়াজ ভাজি লোৱা হৈছে নহৰু আদা দি দিছে হালধি নিমখ জলকীয়া তাৰ পাছত আলুখিনি দি দিয়ে ভেদাইলতা আৰু নৰসিংহখিনি এনেদৰে দি দিব গোটেইখিনি দি লৰাই দিয়াৰ পিছত এনেকৈ ঢাকি থোৱাৰ পিছত পানী দি দিব মাছখিনি দি দিব টেষ্ট কৰি লওঁ বৰ এটা ভাল হোৱা নাই